ইয়াত তিলৈত বুলবুল নাৰ্চাৰী বুলি কিনে নাৰ্চাৰী এখন আছে, আপোনালোকে ফোন দিব আহিব পাৰিব। এই দাদাজনে মালিক। চব ফুল পায় ন দাদা? অঁ মই ইউটিউব চেনেলটোত দি দিছোঁ, ইয়াত চাই লওক বিভিন্ন ধৰণৰ ফুলবোৰ দেখিব। ইয়াৰ এন্থৰিয়াম নহয় জানো? অঁ ये सालो कैक्टस ब्रो। जी फुल लगे थे बाबू ये कैक्टस 250 टका। ड्रैगन फ्रूट 200 टका। এইবোৰ কি হয় এইবোৰ? এইবোৰ আপোনাৰ ফাৰ নহয়, ঢেকীয়া হেৰিত পৰে। ধৰি লওক আমাৰ লোকেলটো নহয় আৰু ডাঙৰ আছিলে, ডাঙৰ জাতৰ আছিলে, কালি মই এতিয়া এক পিছে ৰাখিছোঁ। এই পিচ মাটাৰ প্লেন আছিলে, এতিয়া দুটা ডাঙৰ ডাঙৰ টাবত আছিলে। আৰু এইটো কি হয়? এইটো আপোনাৰ লেমন লাইম বুলিয়ে কয়। হ'ব দেই, এইটো লাইম হেৰি বুলিয়ে কয়। নহয় লাইম নহয়, লেমন কিবা এনেকৈ আছে, পাতবাহাৰৰে হয়। এইটো আপোনাৰ বগাই বগাই যায়গৈ, মই তলত লগাই থৈছোঁ। ইনডোৰ প্লেন হয় ন? এইটো ইনডোৰ, এইটো আপোনাৰ টোটেলি ইনডোৰ মানে জ্বলি যাব। ইয়াত এটা ভাল বস্তু এটা ঠিক আছে, এই কেকটাছটো। এই দেখিছে কেকটাছটো? এটা নাৰ্চাৰীটো দেই, বুলবুল নাৰ্চাৰী। এয়া লাগিলে আহিব পাৰিব। আৰু একুৰিয়ামো আনিছে ইয়াত মাছবোৰ। এই দেখিছেনে মাছবোৰ কিমান ধুনীয়া? এইটো 800 টকা বোলে, এইটো 400 টকা।